दोस्तों वेलकम टू माय यूट्यूब चैनल और मोर चैनल अब সকলোকে স্বাগতম জনাইছো আৰু তেতিয়া হলে ভিডিওটো আৰম্ভ কৰো আহক আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা কথা কইলো মোৰ চেনেলটোলে যদি নতুনকৈ কোনোবাই আহিছে তেন্তে তেওঁসকলক কৈছো মোৰ চেনেলটো প্লিজ সাবস্ক্রাইব কৰি দিব আৰু সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া আপোনালোকে নোটিফিকেশন বিলাক পাই থাকিব আৰু ভিডিওটো চাই যদি ভাল লাগিছে তেন্তে প্লিজ লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু তলত কমেন্ট বক্সত জনাব যে ভিডিওটো চাই কেনেকা পালে তেতিয়ালে আহক ভিডিওটো আৰম্ভ কৰো স্কিপ নকৰাকে ভিডিওটো চাই যাও তেতিয়া আহক আজি ভিডিওটো আৰম্ভ কৰি যাও কন্টিনিউ দি আছো ভিডিও চাই যাব আপোনালোকে আৰু আজি বহুত স্পেশাল এটা ভিডিও হ'ব গৈ আছে এজেগাত যাম আৰু আপোনালোকক দেখাই গৈ থাকিম ক'ত যাও কি কৰো সকলোবোৰ দেখাম আৰু তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰি দিছো দিনটো কাৰণে আৰম্ভ কৰিছো যেতিয়া চাই যাব ভিডিওটো হেকলৈকে আৰু গৈ থাকোতে আপোনালোকক দেখাই আছো কি কৰি আছো কি নাই কৰা ঠিক আছে অলপ তেল দিব আহিবলো তেল অলপ ভৰাই লও গাড়ীখনত তাৰ পিছত আৰু গৈ থাকিম তেল নভৰালেনো গাড়ীখন যাব কেনেকে তেল অলপ ভৰাই লও তেলৰ দাম বঢ়াইছে কি কৰিবা উপায় নাই এতিয়া মানুহ যেনেকে জিয়া থাকিবলৈ ভাত পানী খাই জব খাই থাকে তেনেকে গাড়ীখন যদি চলিবলৈ তেল যদি নভৰাও চলিব কেনেকে হয় নাই গাইস ককচোন আপোনালোকে এনেলি কদম পালোহি এডোখৰ কদম গৈ আছো ৰাস্তাটো বহুত বেয়া বহুত খলা বমা হৈ গৈছে ৰাস্তাটো চাই থাকক গৈ আছো বহুত আৰু ৰাস্তাটো ইমান বেয়া মানে কি কম আপোনালোকক বহুতে বেয়া খলা বমা কতো ষ্টেট নাই ৰাস্তাটো গুটে আধা আধি আপোনাৰ খলা বমাই যত আহিম বুলি আপোনালোকক কৈছিলো আহি পাইছো এয়া দেখিছে চাগে পুৰা গাড়ী চাৰি এইবিলাক ভিৰ লাগি আছে দোকান চোকান চাই আছে য'ত আহিম বুলি কৈছিলোঁ এয়া দেখাইছোঁ ৰ'ব পদুমী থান ইয়ালৈ আহিম বুলি কৈছিলোঁ চাইড কৰি লোৱা আগত চাইড কৰি লোৱা দেখিছে কিমান সৰু সৰু দোকানবিলাক চাইডত আছে এয়া পদুমী থান সোমাইছোঁ দেখাইছো একচুয়ালি মই মাইনাটোৰ কাৰণে আহিছো তাৰ ৰাস্তা বেয়া হৈ থাকে সেইকাৰণে আহিছো গৈ আছো চেনেল খুলিব না সক্স ফাইনেলি আহিছো ধূপ আৰু চাকি দিবলৈ মাইনাটোৰ কাৰণে জ্বলাই আছে দেখিছে কিমান মানুহে জ্বলাই আছে একচুয়ালি ইয়াত যোনে যিভাগে মানে সেইকাৰণে আহে আৰু মই আই থানখন বহুত মানো আৰু মোৰ লগত মানে বহুত পুৰফু হৈছে সেইকাৰণে মই এখন বহুত মানো আই থানখন কিবা হ'লেও মানে মোৰ বাচ্চাৰ হ'লেও মোৰ হাজবেণ্ডৰ হ'লেও মই আহোঁ ইয়াত আৰু কিবা কিবি দিবলৈ মেলিবলৈ চাকি লাগি দিবলৈ ধূপ চুপ জ্বলাই থৈ যাওঁ আৰু মনৰ শান্তি হয় যিয়ে নহওক বাচ্চাটোৰ আৰু বেমাৰ হৈ থকাৰ কাৰণে মই আহিলোঁ মাইনাটো ইটো হৈয়ে থাকে মই ভাবিছোঁ নাই এবাৰ যদি তাত কিবা এটা দিওঁ নিশ্চয় ভাল হ'ব সেয়াই দেখাই গৈ আছোঁ আপোনালোকক কৈছিলোঁ মই য'ত আহিম বুলি কৈছোঁ ফাইনেলি আহি পাই গৈছোঁ এয়াই পদুমী থান আহি
আহিছোঁ আৰু দেখাই গৈছোঁ, চাই যাওক। বাহিৰৰ পৰিৱেশটো ইমান ভাল লাগিছে, এইবিলাক দেখিছেনে কেনেকৈ পাৰবিলাক ওপৰত উঠি আছে, আৰু চাওকচোন কিমান ধুনীয়াকৈ জেগাবিলাক, ইমান মজা লাগিছে। সেইফালে পুখুৰী এটাও আছে, মই আপোনালোকক দেখাই আছোঁ ৰ'ব। এইফালে চাওকচোন, এইটো পুখুৰী, ইমান ডাঙৰ পুখুৰী এইটো, চাৰিপৰাইজ কৰি ইমান ধুনীয়া কৰি থৈছে। এয়া চাওকচোন ইমান মজা লাগিছে ভিউটো। এইফালে মন্দিৰটোৰ ওপৰত আছে, আৰু এয়া ঠিক আছে গাইজ, আমি চাকি তাকি দি লওঁ, তাৰপিছত ব্লগ পাই আছোঁ। এনেদৰে আজি ইয়াতে ব্লগটো শেষ কৰিছোঁ, আৰু ব্লগটো চাই যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু তলত কমেণ্ট বক্সত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। ঠিক আছে গাইজ, অ'কে বাই।